জয় হিন্দ নমস্কাৰ সকলোকে স্বাগতম জনালোঁ সীমান্ত টিপছ এণ্ড ভ্লগলৈ। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালেই আছে, কুশলেই আছে। আৰু আজি কথা পাতিম যে SSC GDৰ ফাইনেল মেৰিট কিমানলৈকে যাব পাৰিব, বা কিছুমানৰ কম মাৰ্কো আছে আৰু কিছুমানৰ বেছি মাৰ্কো আছে। তো অভাৰঅল মানে কিমান মাৰ্ক মানে আছে আমাৰ অসমত, তো আজি সেইটো ক'বলৈ ওলাইছোঁ। আৰু লগতে ফাইনেল কাটত কিমান যাব, বা নৰ্মেলাইজেশ্যনত কিমান নম্বৰ প্লাছ হ'ব বা কিমান নম্বৰ বাঢ়িব, তো সকলোবিলাক আজি কৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ দিওঁ যে প্ৰথমতে আহিলে আপোনালোকৰ মানে যিটো স্ক'ৰ পাইছে, লিখি যিটো স্ক'ৰ পাইছে, তো সেইটো নম্বৰ প্ৰথমতে দেখা পালে আপোনালোকে পেপাৰখনত যিটো নম্বৰ পাইছে। আৰু এতিয়া এটা মাৰ্ক প্লাছ হ'ব নৰ্মেলাইজেশ্যনৰ। তো সেইটো হৈছে যে যিহেতু আমাৰ পেপাৰ সকলোৰে বেলেগ বেলেগ আছিল, তো কিছুমানৰ বেলেগ পেপাৰ আহিছে, কিছুমানৰ বেলেগ পেপাৰ আহিছে, কিছুমানৰ ইজি আহিছে, কিছুমানৰ হাৰ্ড আহিছে, বা কিছুমানৰ মিডিয়াম আহিছে। তো এই সকলোবিলাক মানে পেপাৰ এটা পেপাৰে কৰিব মানে এই ধৰা 20খন পেপাৰে হ'ল, 20খন পেপাৰত মানে বেলেগ বেলেগ কুৱেশ্যন আহিব পাৰে, কিন্তু এই টোটেল মানে এই 20খনৰ মানে ভিতৰত মানে এখন পেপাৰে হ'ব। এখন পেপাৰৰ ভিতৰত মিলি আপোনালোকৰ মাৰ্ক কিমান হৈছে অভাৰঅল মিলি। তো যদি বেছিকৈ যদি মাইনাছ মাৰ্কিং হৈছে, তো তেতিয়াহ'লে মাইনাছত যাব, বা বেছি যদি মানে শুদ্ধ হৈছে, তো তেতিয়াহ'লে মাৰ্কটো অকণমান মানে প্লাছ বাঢ়িব। তো মাৰ্কটো কিমানলৈকে প্লাছ বাঢ়িব পাৰে, তো মাৰ্কটো মানে যোৱাবাৰ মই দুবাৰ দিছিলোঁ SSC GD, 2018তো দিছিলোঁ, 2021তো দিছিলোঁ। তো আৰু 2018ত মোৰ মাৰ্ক বাঢ়িছিল, তেতিয়া 6 নম্বৰ বাঢ়িছিল, 6 নম্বৰ প্লাছ হৈছিল। তেতিয়া মই লিখি পাইছিলোঁ 36 মান পাইছিলোঁ, আৰু এতিয়া টোটেল মিলি হ'ল 43.18 হৈ গ'ল। আৰু 2018ত দুবাৰ নৰ্মেলাইজেশ্যন হৈছিল। তো এবাৰ ফিজিকেলৰ আগতে হৈছিল আৰু এবাৰ ফিজিকেলৰ পিছত হৈছিল। কিন্তু 2021ত কিন্তু দুবাৰ মানে নৰ্মেলাইজেশ্যন হোৱা নাই, এবাৰে হৈছে। 2021তো মানে যিহেতু নিগেটিভ মাৰ্কিং আছিলে, তো তাৰ বাবে মানে মই বেছি কুৱেশ্যন মানে ৰং কৰা নাছিলোঁ। তো যিকেইটা কুৱেশ্যন জানিছিলোঁ, তো সেইকেইটা কুৱেশ্যনে মই কৰিছিলোঁ, আৰু সেইকাৰণে মানে নৰ্মেলাইজেশ্যন অকণমান হ'লেও বাঢ়িছিল। বাৰু যি কি নহওক, এতিয়া মানে আপোনালোকৰ কিমানমান নৰ্মেলাইজেশ্যন প্লাছ হ'ব পাৰে। তো চাওক, যিহেতু এইবাৰ ল'ৰাৰ মাৰ্ক মানে কমো আছে বেছিও আছে, তো যদি অভাৰঅলটো যদি চাব যাওঁ, যিহেতু এইবাৰ 160 মাৰ্কৰ মানে আৰু 80টা কুৱেশ্যন আছিল, এইবাৰ এটা কুৱেশ্যন দুবাৰ কৰি আছিল। তো সেইকাৰণে এইবাৰ যদি অভাৰঅলটো চাব যাওঁ, তো অভাৰঅল আপোনালোকৰ 45ৰ পৰা 55ৰ ভিতৰত মানে অভাৰঅলটো আছে যদি চাবলৈ যাওঁ। যিহেতু আমাৰ অসমত মাৰ্কটো অকণমান মানে কম পায় ল'ৰাসকলে, যিহেতু হিন্দীতো কুৱেশ্যন আহে, আৰু লগতে মানে কুৱেশ্যনবিলাকো অকণমান বুজি পোৱাত অকণমান টান হয়। অকণমান যদি পঢ়িব পাৰে তেতিয়াহ'লে মানে চাকৰি ল'ব পাৰে, কিন্তু বেছিভাগ ল'ৰাই আমাৰ SSC GDৰ কাৰণে নপঢ়েয়ে। তো বাৰু যি কি নহওক, মানে এতিয়া যদি চাবলৈ যাওঁ 45ৰ পৰা 55ৰ ভিতৰত মানে অভাৰঅল স্ক'ৰটো আছে। ইয়াৰ ভিতৰত যদি আপোনালোকৰ 55ৰ যদি প্লাছ মাৰ্ক আছে, তো তেতিয়াহ'লে আপোনালোকৰ একদম নিশ্চিন্ত থাকক, একদম ধুনীয়াকৈ মানে চাকৰিটো পাৰিব ল'ব, যদি এই ফিজিকেলটো পাছ কৰিব। এতিয়া কৈ দিওঁ যে নৰ্মেলাইজেশ্যনত কিমান নম্বৰ প্লাছ হ'ব পাৰে। তো নৰ্মেলাইজেশ্যনত আপোনালোকৰ 8 প্লাছ হ'ব বা 10 প্লাছ হ'ব পাৰে। তো তাত চাই বেছি প্লাছ নহয়, 10টো মানে খুব কমেই প্লাছ হয়, কিন্তু 6 নম্বৰ 7 নম্বৰ 8 নম্বৰটো এনেকৈ মানে প্ৰায় ভাগৰে মানে বাঢ়ি যায়, যিসকলে ৰং কুৱেশ্যন মানে কৰা নাছিলে। তো যিসকলৰ মানে ৰং হোৱা নাছিল বেছি, তো তেওঁলোকৰ 6 প্লাছ 7 প্লাছ 8 প্লাছটো থাকি যায় তেওঁলোকৰ। কিন্তু 10 প্লাছ হ'বলৈ অকণমান মানে আৰু বেছি মানে কুৱেশ্যন মানে 2-এটাহে মানে ৰং হ'ব লাগিব, তো তেতিয়াহে মানে 10 প্লাছ হ'ব পাৰিব। বাৰু এতিয়া যদি আপোনালোকৰ মাৰ্ক যদি 40 আছে, তো যদি 40 পৰা যদি 6 প্লাছ হ'ল, তো 46 হৈ গ'ল। তো সেনেকৈ মানে হ'ব এইবাৰো। আৰু 2018তো মানে দুবাৰ হৈছিল নৰ্মেলাইজেশ্যন, কিন্তু এইবাৰ মানে দুবাৰ নহয়, এবাৰে হ'ব নৰ্মেলাইজেশ্যন। যদিহে ফিজিকেলত ল'ৰাসকলে বহুত ফেইল কৰে, তো তেতিয়াহ'লেহে দুবাৰ হয়। এতিয়া কথাটো হ'ল যে নৰ্মেলাইজেশ্যন কেতিয়া আহিব, যিহেতু আপোনালোকৰ মানে পেপাৰখনো দেখা পালেই আপোনালোকে, তো কিমান মাৰ্ক পালে সেইটো আপোনালোকে দেখা পাইছেই। কিন্তু এইবাৰে মানে দেৰি হৈ গ'ল যে মাৰ্ক দিয়াত মানে, কিন্তু যোৱাবাৰ 2018তে হওক বা 2021তে হওক, মাৰ্কবোৰ লগে লগে দিছিল, এসপ্তাহৰ ভিতৰতে মানে মাৰ্কবোৰ দি দিছিলে, কিমান নম্বৰ পাইছিল আপোনালোকে বা নৰ্মেলাইজেশ্যন কিমান হৈছে। তো টোটেল মানে 7 দিনৰ ভিতৰতে মানে দেখা পোৱা গৈছিল। কিন্তু এইবাৰ মানে অকণমান দেৰি হৈছে, কিয় বা কিবা এটা মানে আছে চাগে, কিবা এটা মানে তেওঁলোকৰো অসুবিধা হৈছে। তো সেইকাৰণে এইবাৰ মাৰ্কবোৰ অহাত দেৰি হৈছে, কিন্তু দুদিনমান ধৈৰ্য ধৰক, আৰু নৰ্মেলাইজেশ্যন অতি সোনকালে আহি আছে। আৰু যদি আপোনালোকৰ অভাৰঅলটো চাবলৈ যাওঁ, তো
255ৰ পৰা যদি প্লাছ থাকে নম্বৰ তেতিয়াহ'লে আপোনালোকৰ চাকৰিটো হোৱাৰ চান্স আছে। আৰু যদি তাতকৈ মানে তলতো হ'ব পাৰে, যিহেতু অভাৰঅলটো বৰ্তমান গম পোৱা নাই। কাৰণ কিয় এতিয়া পেপাৰ স্ক'ৰটোৱে আপোনালোকে দেখা পাইছে, কিন্তু নৰ্মেলাইজেশ্যন যেতিয়া হ'ব তো কিছুমান 2 প্লাছ হ'ব পাৰে বা কিছুমান 3 প্লাছ হ'ব বা কিছুমান মাইনাছ যাব পাৰে। তো তেতিয়া আৰু অভাৰঅলটো অকণমান আৰু বেলেগ হৈ যাব। তো সেইকাৰণে এতিয়া এইটো মাৰ্কতে মানে পেপাৰ অভাৰঅলটো হৈছে। তো সেইকাৰণে বেছি ভয় খাব নালাগে। আপোনালোকৰ যিটো মাৰ্ক আছে, যেনেকুৱা মাৰ্ক আছে তো সেনেকৈ বৰ্তমান থাকিব আৰু নৰ্মেলাইজেশ্যন হ'লে অকণমান বাঢ়ি যাব। আৰু আপোনালোকে চাইছিলে নিশ্চয় যে যেতিয়া SSC নটিফিকেশ্যন আহিছিল তো আমাৰ জেনেৰেলসকলে 30+ পালে মানে ফিজিকেললৈকে মাতিব বুলি কৈছে। আৰু OBC EWS সকলৰ 25ৰ পৰা প্লাছ থাকিলে মাতিম বুলি কৈছে। আৰু ST SC সকলে 20 পালে মানে ফিজিকেললৈকে মাতিব। কিন্তু যেতিয়া মানে ফিজিকেলৰ আহিব তো ফিজিকেল 10 গুণা বা 12 গুণা কেণ্ডিডেট মানে ফিজিকেললৈকে মাতে SSC। তো সেইকাৰণে আপোনালোকৰ তাত সেইটো চাব লাগিব যে 10 গুণা আছে নাই বা 12 গুণা আছে নাই। যদি ল'ৰাসকলৰ মাৰ্ক বেছি আছে তো কাট অফটো বাঢ়িব। যদি ল'ৰাসকলৰ মাৰ্ক কম আছে তেনেহ'লে 20-22ৰ পৰাই মানে ফিজিকেললৈকে মাতিব। যোৱাবাৰ তেনেকৈ মাতিছিল আৰু এইবাৰো এনেকুৱাই হ'ব যদি ল'ৰাসকলৰ মাৰ্ক কম আছে। যদি আপোনালোকে গম পায় যে মানে ফিজিকেল কাট অফ বহুত কম গৈছে, 30ৰ ভিতৰত বা 35ৰ ভিতৰত যদি ফিজিকেল কাট অফ গৈছে তো তেতিয়াহ'লে আপোনালোকে জানিব ফাইনেল কাট অফ বেছি নাযায়। তো সেইকাৰণে মানে যোৱাবাৰ তেনেকুৱা হৈছিল, ফিজিকেল কাট অফ বহুত কম গৈছে কিন্তু ফাইনেল কাট অফ মানে বহুত কমতে মানে ল'ৰাসকলে চাকৰি পাইছে। তো এইবাৰো চেম তেনেকুৱা প্ৰচেছ হ'ব। আৰু এতিয়া কৈ দিছোঁ যে ফাইনেল কাট অফ কিমান প্লাছ হ'ব, ফিজিকেলৰ পৰা ফাইনেল কাট অফ কিমান প্লাছ থাকিলে চাকৰিটো পাব পাৰিব। তো ফিজিকেলৰ পৰা ধৰক ফিজিকেল গৈছে 30 কিন্তু ফাইনেল কাট অফ কিমান যাব এতিয়া, বা মেডিকেল কাট অফটো মই নকওঁ যিহেতু মেডিকেল কাট অফ আমাৰ প্ৰয়োজন নাই, ডাইৰেক্ট ফাইনেল কাট অফটোৱে লাগেতো। তো ফাইনেল কাট অফটো পাৰ হ'লেহে চাকৰিটো পাম। তো ফিজিকেল কাট অফৰ পৰা ফাইনেল কাট অফ কিমান মান যাব পাৰিব। তো ফিজিকেল কাট অফৰ পৰা ধৰক 30 গৈছে তো 30ৰ পৰা 7+ বা 8+, 10+ থাকিলেতো সেইফালে চাকৰিটো হ'বই আপোনালোকৰ। যদি 7+ বা 8+ থাকে তো তেতিয়াহ'লে আপোনালোকৰ 99% চান্স আছে চাকৰিটো হোৱাৰ। আৰু যদি 10+ থাকে তো 10+ থাকিলেতো আপোনালোকৰ 100% চাকৰিটো হ'ব। গতিকে এতিয়া আপোনালোকে এইটো ভাবিব নালাগে যে চাকৰিটো হ'বনে নহয়। আপোনালোকৰ এতিয়া নৰ্মেলাইজেশ্যন আহি আছে আৰু নৰ্মেলাইজেশ্যন অহাৰ পিছত ফিজিকেল কাট অফ বনিব আৰু ফিজিকেলটো যদি কোৱালিফাই কৰে তো মেডিকেললৈকে মাতিব। বৰ্তমান ফিজিকেলৰ কাৰণে আপোনালোকে ৰানিং কৰি থাকক। যদিহে এটা ভাল মাৰ্ক আছে আৰু যদি কম মাৰ্ক আছে তো তেতিয়াও ফিজিকেলৰ কাৰণে ৰানিং কৰি থাকিব। কাৰণ কি যায়, কিমান কাট অফ যায় তো কোনেওতো ক'ব নোৱাৰে। গতিকে ফিজিকেলটো কৰি থাকিব আৰু 5 কিলোমিটাৰ ৰানিং ধুনীয়াকৈ মানে এইকেইদিন কৰি থাকিব। আৰু যিহেতু বেছিদিন নাইয়ে, ফিজিকেলটো অতি সোনকালে পাতি দিব, সেইকাৰণে ৰানিং কৰি থাকক এতিয়াৰ পৰাই। আৰু যদি কিবা কুৱেশ্যন থাকে মোক কমেণ্ট কৰি সুধিব, যদি কিবা ডাউট থাকে। আৰু যদি পাৰ্চনেলি মেছেজ কৰিব খোজে তেনেহ'লে ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তলত, তাত গৈ আপোনালোকে ফ'ল' কৰি মোক মেছেজ কৰিব পাৰিব। গতিকে আজিলৈ এইখিনিয়ে আছিল। যদি কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ' চাই ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।